Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel আৰু Facebook page অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক চাগে নিশ্চয় ভালে আছে। আজি আনিছোঁ মই বগৰী আচাৰৰ ওপৰত এটা ৰেচিপি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই কেনেদৰেনো বনাইছোঁ, কেনেদৰেনো কি কৰিছোঁ আপোনালোকক সবিশেষ দেখাম। वेलकम बैक टू माय YouTube चैनल एंड फेसबुक पेज। आप सबको मेरी YouTube चैनल और फेसबुक पेज की नया वीडियो में आप लोगों को स्वागतम है। आप सब के लिए मैं आज रेसिपी लेके आई हूँ अचार की रेसिपी। आप सब फर्स्ट से एंड तक देखिएगा। तो आइए वीडियो को शुरू करते हैं। तो मैं ভিডিওটো আৰম্ভ কৰিছো। প্ৰথমতে এয়া মই কি বস্তু লৈছো, বগৰী ললো। তাৰ পিছতে মছলাখিনি কৰিবৰ কাৰণে মছলা বস্তুটোৰ কাৰণে মই এয়া ধনিয়া লৈছো, ধনিয়া গুটি অলপমান লৈছো। তাৰ পিছত এয়া বগা জিৰা যেটো আছিল হেতু বগা জিৰা লৈছো অলপমান জিৰা। তাৰপিছতে 2 চামুচ 3 চামুচ মান বগৰীটো অনুমান কৰি দিব আপোনালোকে। বগৰীটো যিমানখিনি লয় বস্তু তিমানখিনি ল'ব, তিমানটো মই ললো। ধনিয়া গুটি 3 চামুচ, তাৰ পিছতে বগা জিৰাটো 3 চামুচ লৈছো, কালজিৰা লম 2 চামুচ। তাৰ পিছতে আৰু কালজিৰা দেখিছো নহয় আপোনালোকে 2 চামুচ লৈছো। তাৰ পিছত আকৌ সফ লৈছো 2 চামুচ মান, 2 চামুচ সফ লৈছো মই। সফ গুটি যেটো আপোনালোকে খাই ঘৰত হেতু কথা কৈছো। আৰু ইয়াত আপোনালোকে শুকান জলকীয়া ব্যৱহাৰ কৰিব পাৰিব। মোৰ ওচৰত শুকান জলকীয়া নাই, মই কেঁচা জলকীয়া দিয়ে বনাম আচাৰখিনি আজি। তাৰপিছত আগতীয়াকৈ আপোনালোকে বগৰীখিনি কিনি অনাৰ পিছত ভালকৈ ধুই 2-3টা মান ৰ'দত দি ল'ব। আজিকালি যেহেতু কোমল ৰ'দটো সেইভাবে কৈছো 2-3টা মান ৰ'দত দি ল'ব ধুনীয়াকৈ। তাৰপিছত এইখিনি মই এতিয়া অকণমান ভাজিম। ভাজাৰ পিছতে কি কৰিম আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু ইয়াত এইখিনি বস্তু মই ধুনীয়াকৈ যোগাৰ কৰি লৈছো। তাৰপিছতে বগৰীখিনিও ভালকৈ আপোনালোকে ধুই কৰি ল'ব, শুকুৱাই ল'ব, তেতিয়া ভাল হয়। আৰু এয়া মই 2-3টা ৰ'দত দিলোঁ। আৰু যিহেতু ৰ'দটো আজিকালি কোমল হয় সেইভাবে। তাৰ পিছতে আপোনালোকক মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই গৈ থাকিম। आप सब वीडियो को अच्छे से देख लीजिएगा। ऐसे अचार बनाते हैं हम सब, ऐसे अचार बनाती हूँ हम। तो आप लोगों को मैं दिखा रही हूँ कैसे मैं अचार बना के बहुत दिन तक मैं रखती हूँ। साल भर रखने से भी कुछ नहीं होगा, ये बहुत अच्छा ही रहेगा। तो आप सब भी ऐसे अच्छे से मेरे वीडियो को देख के आप लोग बना सकते हैं अचार। तो फिर आइए वीडियो को शुरू करते हैं और देखते हैं कैसे मैं बनाऊंगी। अब ये आप सब देख लीजिए। और मैं এতিয়া গৰম কৰি লম এইখিনি মছলাখিনি প্ৰথমতে গৰম কৰি লম। এয়া দেখিছেনে গেছটো জ্বলাই ললো। তাৰপিছত গেছটো জ্বলাই লৈ তাৰপিছত কেৰাহীখন পাতি ললো। তাৰপিছত এইখিনি বস্তুখিনি মই ধুনীয়াকৈ এতিয়া গৰম কৰি লৈ কি কৰিম, গৰম কৰি গোটাকে দিও নে বেলেগ কিবা কৰোঁ নে আপোনালোকক দেখাম। আপোনালোকে ভিডিওটো চাই গৈ থাকক। আৰু ইয়া ধুনীয়াকৈ মই অকণমান গৰম কৰি লৈছোঁ দেখিছেনে। যিহেতু শুকান জলকীয়াটো থাকিলে বেছি ভাল হয়। আৰু শুকান জলকীয়া যদি আপোনালোকৰ ঘৰত আছেও বা নাইও কিনি মেলি আনি আচাৰটো বনাব তেনেকৈ। মোৰ ওচৰত মানে মই ঘপককৈ ৰেচিপিবোৰ বনাওঁ আৰু শুকান জলকীয়া নাছিলে মোৰ ওচৰত। তাৰপিছতে এতিয়া মই কেঁচা জলকীয়া দিয়ে বনাম। কেঁচা জলকীয়া দিলেও বেয়া নহয় আকৌ দেই। মই জলকীয়া আচাৰ ভিডিঅ' বনাই থৈছোঁ মোৰ চেনেলত। তো আপোনালোকে ইউটিউবতো পাব, ফেচবুকতো পাব, আপোনালোকে চাব পাৰিব। তো আপোনালোকে শেষলৈকে চাওক ভিডিঅ'টো। তাৰপিছতে মই ধুনীয়াকৈ এতিয়া মিক্সিত দি ল'ম। অকণমান ঠাণ্ডা কৰি ল'ব বস্তুখিনি গৰম কৰাৰ পিছত, অকণমান ঠাণ্ডা হ'বলৈ ৰখাব। তাৰপিছত মিক্সি জাৰত দি ল'ব। তাৰপিছতে মই মিক্সিত দি লৈছোঁ ধুনীয়াকৈ। তাৰপিছতে কিমানখিনি হ'ল পৰিমাণটো মই আপোনালোকক দেখাম বাৰু। আৰু মই কেঁচা জলকীয়া এতিয়া ছিঙি লওঁগৈ। যিহেতু ঘৰৰ জলকীয়া আছে, ঘৰৰ জলকীয়াকৈ দিম। আৰু এইটো জলকীয়া মণি জলকীয়া বুলি কয়, ইমানেই জ্বলা হয়। তাৰপিছত মোৰ ওচৰত এয়া হৈ গ'ল। মিক্সিৰ দিয়াৰ পিছত এইখিনি ওলালে। তাৰপিছতে মই জলকীয়া এইকেইটা ল'লোঁ। মোৰ যিহেতু বগৰীৰ পৰিমাণটো কম আৰু জলকীয়া এইকেইটা জলকীয়া মানে এটা দিলেও বহুত বেছিয়ে জ্বলা হয়, সেইবাবে মই অকণমান কম পৰিমাণে আনিছোঁ জলকীয়া। যিহেতু মই মিঠা অকণমান জ্বলা আচাৰ বনাম সেইবাবে। তাৰপিছত এয়া মই ৰেডি কৰিছোঁ। আৰু তাৰপিছত আকৌ এতিয়া কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। তাৰপিছতে মছলাখিনি আপোনালোকে মছলাত জলকীয়াটো এড কৰিবই, শুকান জলকীয়াটো। তাৰপিছতে আপোনালোকৰ ঘৰত বেলেগ শুকান যিটো মছলা থাকে সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। যি দিয়ে সৰিয়হ দিম বুলি ক'লে সৰিয়হ দিব পাৰে। সৰিয়হ দিলে কিন্তু ভাল হয়, বহুত বেছি ভাল হয়। আপোনালোকে সৰিয়হ দিম বুলি ক'লেও দিব পাৰিব, কোনো কথা নাই। তো আহক এতিয়া বনাওঁ আচাৰখিনি। বস্তুখিনি মই যোগাৰ কৰি ল'লোঁ। আকৌ কেৰাহীখন পাতি দিলোঁ। একেখন কেৰাহীতে বনাইছোঁ মই। তাৰপিছতে ইয়াতে মই দি দিম মিঠাতেল। আপোনালোকে মিঠাতেলটো ব্যৱহাৰ কৰিব, মিঠাতেলটো লাগিবই আৰু যিহেতু আচাৰত। কিছুমানে তেল নিদিয়াকৈও বনায়, মই তেল নিদিয়াকৈ বনাবলৈ দিগদাৰ পাওঁ অকণমান। তো সেইকাৰণে মই তেল নিদিয়াকৈ নবনাওঁ। তাৰপিছত এনেকৈ বনাওঁ, মই তেল দিয়ে বনাওঁ, ভাল লাগে আচাৰটো। কিছুমানত মই বগৰী আচাৰটো ক'ৰবাত খাইছোঁ মানে তেল নিদিয়াকৈ।
তো মই ইমান নাজানো বাৰু ইমান তেল নিদিয়াকৈ বনাবলৈ মই তেল দি আচাৰ বনাওঁ তো আৰু আগতেও আমলখি আচাৰ মই কি আচাৰ বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'ত পাই থাকিব তো এতিয়া তেলখিনি গৰম হ'ল তেলখিনি গৰম হোৱাৰ পিছতে মই এতিয়া মছলাখিনি ইয়াতে ঢালি দিম মছলাখিনি অকণমান দিয়াৰ পিছতে মই কি বস্তু আকৌ ব্যৱহাৰ কৰিম আপোনালোকক মই দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক তো এয়া দেখিছেনে মই এতিয়ালৈকে তেলটো গৰম হৈছে আৰু তেলখিনি গৰম হোৱাৰ পিছতে এতিয়া মই যিখিনি মছলা মই মিক্সিত কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ দি দিয়াৰ পিছতে মই ইয়াতে আকৌ কি বস্তু ব্যৱহাৰ কৰিম এতিয়া সেইটো আপোনালোকক বেছিকৈ ইম্পৰ্টেণ্ট মানে সেইটোহে বেছি ইম্পৰ্টেণ্ট তো আপোনালোকে চাই গৈ থাকক এয়া দেখিছেনে মছলাখিনি তেলতে দিলোঁ তেলৰ পৰিমাণটো আপোনালোকে বগৰীখিনি চাই দিব তো তেলটো অকণমান বেছি হ'লে ভাল হয় আৰু বহুত দিনলৈ থাকে আৰু আপোনালোকে জ্বলা তেলখিনিতো আকৌ পিছত বেলেগ বস্তু ভৰাব পাৰিব আপোনালোকে বেলেগ আচাৰ ঘপককৈ বনালে তো তাতে ভৰাই থ'ব পাৰিব আপোনালোকে চিচাৰ বৈয়াম ল'ব চিচাৰ বৈয়ামটো বহুত বেছি আচাৰখিনি ভাল কৰি ৰাখে এইটো দেখিলেনে মই আপোনালোকে কি দিলোঁ হালধি অলপমান দিলোঁ তাৰপিছতে অলপমান মানে অকণমান দিছোঁ আৰু দিছোঁ নিমখটো দি দিছোঁ অকণমান নিমখটো দিবই লাগিব যিহেতু আচাৰ তাৰপিছত এয়া ধুনীয়াকৈ মই মিক্স কৰি ল'ম মিক্স কৰি লোৱাৰ পিছতে অকণমান টাইম লৰাম অকণমান টাইমটো আপোনালোকে চাই গৈ থাকিব কিমানটো সময় মই ভিডিঅ'টো অকণো স্কিপ কৰা নাই অকণো স্পীড কৰিও দিয়া নাই মই ধুনীয়াকৈ যেনেকৈ বনাইছোঁ তেনেকৈয়ে মই আপলোড কৰিবলৈ চাইছোঁ আপোনালোকে তেতিয়া পটককৈ আপোনালোকে বুজি পাব আৰু অকণমান সময় চাব আৰু গেছটো অকণমান কমত ৰাখিব আপোনালোকে তো এতিয়া মই ইয়াতে বগৰীখিনি ধুনীয়াকৈ ঢালি দিম তাৰপিছতে আজিৰ বগৰী আচাৰ ৰেচিপিটো ৰেডি হৈ যাব আৰু দেখিছেনে এনেকৈ মই এটা হাতে ভিডিঅ'খিনি বনাই থাকোঁ এটা হাতে মই মোবাইল ধৰি থাকোঁ এফালে মই কিবাকিবি বনাই থাকোঁ মানে অকণমান কষ্টও হয় ষ্টেণ্ড নাই বিশেষকৈ ষ্টেণ্ড এডাল আছে খেলি মেলি হৈ থাকে সেইকাৰণে বোলো মই হাতেৰে ধৰিয়ে বনাওঁ এয়া ধুনীয়াকৈ লৰাই লৈছোঁ দেখিছেনে বগৰী দিয়াৰ পিছতে ভালকৈ লৰাই ল'ব অকণমান সময় কেৰাহীটো গেছটো চিমত দি গেছটো অকণমান কমত দি আপোনালোকে কেৰাহীখন গেছৰ ওপৰতে ৰাখিব অলপমান সময় যেতিয়ালৈকে তেলখিনি শুহি নলয় বগৰীখিনিয়ে তো বগৰীখিনিৰ যিটো এডাল ঠাৰি থাকে সেই ঠাৰিটো আপোনালোকে এৰাই দিব দেই মানে ধুওঁতে আঁতৰাই দিব সেইখিনি যেতিয়া কিনিব তাৰপিছত ধুব সেই তেতিয়া আঁতৰাই দিব সেই ঠাৰিডালৰ আঁতৰাওঁতে যিটো মানে ফুটা থাকি যায় সেই ফুটাটো দি তেলখিনি সোমাই যায় মানে তেতিয়া আচাৰটো খাবলৈ বহুত বেছি ভাল হয় তো এতিয়া হৈ গৈছে আৰু আচাৰ যিখিনি জলকীয়া দিলোঁ সেইখিনি জলকীয়াখিনি মই অকণমান সিজিবলৈ দি ভাঙি দিম তাতে তো ভাঙি দিয়াৰ পিছতে আজিৰ ৰেচিপি ৰেডি হৈ যাব আজিৰ ৰেচিপিটো আপোনালোকৰ বগৰী আচাৰ ৰেচিপিটো কেনেকুৱা লাগিলে তো আপোনালোকে কমেণ্ট কৰিব আৰু শেষত জনাব লাইক কমেণ্ট লগতে যিসকলে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক মই ধুনীয়াকৈ আজি বগৰীৰ আচাৰ ৰেচিপিনো মই কেনেদৰে বনাই বছৰ ধৰি ৰাখিব পাৰোঁ মই তেনেকৈ আপোনালোকক দেখালোঁ আপোনালোকে এইটো ৰেচিপি ধুনীয়াকৈ বনাই আপোনালোকে বছৰ ধৰিও ৰাখিব পাৰে তো খাওঁ বুলি ক'লেতো এদিনতে দুদিন তিনিদিনতে শেষ হৈ যায় যিহেতু ময়ো বেছি ভাল পাওঁ আচাৰটো তো মই চিচাৰ বৈয়াম এটা ল'লোঁ ধুনীয়াকৈ কেৰাহীখন তলত নমায়ো ল'লোঁ এতিয়া মই ভৰাম ধুনীয়াকৈ ভৰাই মেলি সাফৰ মাৰি থ'ম তো এতিয়া এয়া ধুনীয়াকৈ ভৰাই ল'লোঁ মই বৈয়ামত চিচাৰ বৈয়ামটো লৈছোঁ চিচাৰ বৈয়ামত মানে আচাৰখিনি বহুত ধুনীয়া হৈ থাকে সেইবাবে তাৰপিছতে এয়া ধুনীয়াকৈ আচাৰখিনি ভৰাই লওঁ ভৰাই কৰি লোৱাৰ পিছতে মই ৰ'দত দি দিম আপোনালোকে দুদিন তিনিদিনৰ মূৰে অকণমান ৰ'দত দিব তেতিয়া ভাল হৈ থাকে আচাৰখিনি আৰু নিদিলেও কোনো কথা নাই তথাপিতো দিলে আৰু মানে ভাল হৈ থাকে পূৰা তো বহুত দিন আপোনালোকে ৰাখিব পাৰিব সেয়াই আৰু তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব সকলোৱে তো এইখিনি দেখিছেনে মই ধুনীয়াকৈ ভৰাই কৰি লৈছোঁ আৰু সম্পূৰ্ণত কিমান হয় সম্পূৰ্ণখিনি মই আপোনালোকক দেখাম কিমানখিনি হ'লগৈ আৰু বেছি নহয় 1 কেজি কিনিছিলোঁ মই 1 কেজি কিনি আনিছিলোঁ তো সেইখিনি শুকোৱাৰ পিছতে বহুতখিনি কমি যায় যিহেতু আৰু তেলত দিয়াৰ পিছতো অকণমান কমি যায় তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া দেখিছেনে মই তেলখিনি তলত তেল অকণমান সৰহকৈ দিলে তলত তেলখিনি ৰৈ যায় কেতিয়াবা জোকাৰি মেলি আপোনালোকে দিলে ভাল হৈ থাকে আচাৰখিনি তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ নেক্সট এটা ভিডিঅ' লগ পাম আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ थैंक यू सो मच एवरीवन आप सबको भी बहुत बहुत धन्यवाद है आप सब मेरे वीडियो फर्स्ट से एंड तक देखने के लिए बहुत बहुत धन्यवाद आप सबकी सपोर्ट की वजह से मैं इतनी दूर आ सकती हूँ इसीलिए आज के वीडियो पे बाय बाय एवरीवन बाय